খবৰ আশা কৰো সকলে ভালেই আছে মই বৰ্ষা মোৰ নতুন এটি ভিডিঅলৈ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকে ভাবিছে চাগে মই ইমান হাজি কাছি কলৈনো যাবলৈ ওলাইছো yes because মোৰ কাজিনৰ বিয়া আজি হৈছে জুৰুন আমি ইতিমধ্যে ৰেডি হৈ গলো গাড়ী মাতিছো গাড়ী আহি আছে দেন আমি আপোনালোকক বিয়া ঘৰৰ পৰা লগ পাম বলা লেটস ষ্টাৰ্ট দ্য ভিডিঅ হোটেল ৰিভেৰিয়া য'ত বাৰ জুৰুন হ'ব আৰু এয়া চাওক বাও দেখিবলৈ ইমান ধুনীয়া লাগিছে মেকআপ আৰ্টিষ্ট নিহা ৰঞ্জনে বহুত ধুনীয়া কাম কৰিছে शी इज লুকিং সো বিউটিফুল কেনেকুৱা লাগিছে তোমাৰ বিৰাট মানে কি কম আৰু এইটো মিক্সড ফিলিং হয় একদম ইমান বিজি হেক্টিক শিডিউল তাৰপিছত প্ৰথমটো লগাই নাছিলে বিয়া যেন এতিয়া ফিল হৈছে আৰু যেতিয়া মেকআপ কৰি ৰেডি হৈছোঁ আল্টিমেটলি অলছো আজি মই মোৰ মেকআপটো নিজেই কৰিছোঁ জনাবচোন কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে তোমাৰ বঢ়িয়া লাগিছে বহুত ভাল লাগিছে আমাৰ ভতিজীৰ আজি জোৰণ হয় এতিয়ালৈকে ৰেডি হৈ আছে চাগে অহা ৰেডি হৈ গ'ল ন ভাল লাগিব চাগে আৰু এতিয়ালৈকে দেখা নাই ন মই দেখিলোঁ মই এতিয়ালৈকে দেখা নাই এয়া মোৰ খুৰীমা নমস্কাৰ দেই আৰু এতিয়া মা বহি আছে ৱেইটিং ফৰ দ্য ব্ৰাইড
भैया हाँ अभी दिए तुलसी भैया एक बार होल्ड कर दीजिए ना थोड़ा होल्ड कर दीजिए फिर जल्दी बात उधर देख के गोल 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 बनाना है ये हंसी हंसी একো নাই ভাল লাগিছে দিয়া এটা বাইক ले लो খাইছানে নাই পেট ভৰাই তুমি কোৱা নকৈছা এয়া মই পনীৰ খাইছো আৰু খাই লোৱা দিশা চোৱা মম্মি এইফালে সংগীত চলিব আৰু এইফালে আমি খাম